নমস্কাৰ এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল পল ব্লগছ। চ' আজিৰ পৰা হ'ল বিহু আৰম্ভ আৰু আজি হ'ল বহাগৰ 1 তাৰিখ আৰু সকলোকে অসমীয়া নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ। আৰু এই বছৰ যেন সকলোৰে ভালে ভালে যায়, কিন্তু যিটো দ্বিতীয় বছৰ গ'ল সেইটো বহুত বেয়াকৈ গ'ল। সেইবাবে এইবাৰ যেন সকলোৰে ভালে ভালে যায় এই বছৰটো, নতুন বছৰটো। আৰু সকলোকে নতুন বছৰ আৰু বিহু বুলি শুভেচ্ছা থাকিল। তো গধূলা মানে আমাৰ ইয়াত বিহু হ'ব, তো বিহু চাব যাম। তো বিহু চাব যাওঁতে আপোনালোকক লৈ যাম। তো গধূলা লগ পাই আছোঁ। মোৰ লগত আছে দিব্যা, আৰু দিব্যাৰ মই একেলগে ফটো উঠিছোঁ মানে এইগিলাক। তো সকলোকে কিবা এটা কৈ দি। মই আৰু কি ক'ম, আৰু সকলোকে বিহু শুভেচ্ছা থাকিল। আৰু কি ক'ম আৰু মই আৰু কেইটামান চলি আমি এতিয়া বিহু চাব যাম অলপ দেৰিকৈ গধূলা মানে। তো ব'ল যাওঁ ব'ল, এতিয়া হোৱা নাই, যাবা দেৰিকৈ যাম। আৰু গাইছ এনেকৈ গধূলা হৈ গ'ল, এতিয়া আমি বিহু চাব যাম। আৰু মোৰ লগত যাব এয়া দীপজ্যোতি আৰু এই দিব্যা, আমি একেলগে এতিয়া বিহু চাব যাম ব'ল। মানে বিহু মানে বেলেগ বিহু নহয়, মুকলি বিহু হয়, তাকে চাব যাই আছোঁ আমি। তো আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু আমি আহি পালোঁ এতিয়া বিহুস্থলী, আৰু এয়া চাওক মানুহ চাওক কিমান কিমান মানুহ আহিছে, আৰু বিহু চলি আছে লাহে লাহে। আৰু এই ভিডিঅ'টোৰ মাজত মই আৰু বেলেগ কথা পাতি নাথাকোঁ, আপোনালোকে জাষ্ট বিহু চাই থাকক, যিহেতু বিহুৰ বতৰ পূৰা বিহুৰ আনন্দ লৈ থাকক আপোনালোকে সকলোৱে। তো বিহু চাই থাকক সকলোৱে। আৰু গাইছ আপোনালোকে বহুত বিহু চালে, এতিয়া মানে ইয়াত মানে গায়ক মাতিছে, জ্যোতিবল দাক মাতিছে, আৰু এতিয়া জ্যোতিবল দাৰ গীতৰ খৰাই আপোনালোকে চাই থাকক। আৰু গাইছ এনেকৈ বিহু খতম হৈ গ'ল, এতিয়া আমি ঘৰত যাওঁ। আৰু গাইছ এইখিনি আছিল ভিডিঅ'টো, নিশ্চয় আপোনালোকে ভাল পালে। এনেকৈ ৰাতিপুৱা হৈ গ'ল, এতিয়া মই ৰাতিপুৱা এইখিনি কৈ আছোঁ কথাখিনি। আৰু যদি আপোনালোকে ভাল পালে তেতিয়া লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব ভিডিঅ'টো। জাষ্ট সৰুছে এটা ভিডিঅ' বনালোঁ, বিহু দেখালোঁ আপোনালোকক। আমাৰ ইয়াত বিহু হৈছে যিহেতু বিহুৰ বতৰ, আৰু সকলোকে হেপ্পী বিহু।